সকলকে স্বাগতম। আজি উৰুকা তো আজি মই বনাম বুলি ভাবিছোঁ। মাক কৈছোঁ কি তই পিঠা বনা আৰু মোক হেৰিখিনি ফিছখিনি মানে মাছখিনি ফ্ৰাই কৰি দিলে হ'ল, বাকী মই বনাম। আইটেম বহুত নাই, বাট মাছ মাংস দুইবিধ আছে, মানে ব্ৰইলাৰ চিকেন আছে, ছাগলী আছে, পঠা আৰু মাছ ভকুৱা মাছ আছে। তো মাছত বনাম বগা সৰিয়হ, তিলেৰে বনাম চিকেন আৰু চিকেন ৰ'ষ্ট কৰিম আৰু মাটন কষা। বলক কিচেন যাওঁ, বনাব লাগে। মেজি তিলেৰে চিকেন বনাম আৰু চিকেন ৰ'ষ্ট কৰিম অকণমান। তো মেৰিনেশ্যনৰ কাৰণে প্ৰথম অকণমান হালধি দিছোঁ, কোৰিয়েণ্ডাৰ পাউডাৰ, বাছ দ্যাটছ ইট। মাষ্টাৰ্ড অইল দিম, মিঠাতেল এৰাউণ্ড 25 ml, কাৰণ অভেনত আৰু এক্সট্ৰা অইলটো এড কৰিব নোৱাৰি। বাছ দ্যাটছ ইট। তুমি গৰম মছলা দিম 1 tablespoon। এতে অলমোষ্ট 1.5 kg চিকেন আছে, বেছি হ'ব 1.5 kg অকণমান, 1700 grams মান আছে। জিৰা পাউডাৰ দিম 1 tablespoon। চিকেন মছলা এগেইন 1 tablespoon। আৰু ৰেড চিলি পাউডাৰ। চিলি পাউডাৰটো কালাৰৰ কাৰণে নহয়, জলকীয়াৰ কাৰণে হয়। তো ৰেড চিলি পাউডাৰ যদি বেছি হৈ যায় কিন্তু জলকীয়া হৈ যাব। এতিয়া আমি এইখিনি সানি ধুনীয়াকৈ ফ্ৰিজত ৰাখি দিম মেৰিনেশ্যনৰ কাৰণে 30 minutes। তাৰপিছত আমি ষ্টিকত দি অভেনত ভৰাম around 200 degree Celsius বা 180 degree Celsius for 25 to 30 minutes। আৰু বাকীখিনি তিলৰ আইটেমটো এবাৰ কণ্টিনিউ হ'ব। তো আমি প্ৰথমতে মিঠাতেল দিম, বাছ 1600 watt আনিম। এই মাটনৰ কাৰণে গ্ৰেভি বনি আছে, মাটন কষা এয়া পূৰা প্ৰিপাৰেশ্যন হৈ গৈছে। আৰু মেৰিনেট কৰি থৈ দিছে চিকেন ৰ'ষ্ট কৰিম আৰু চিকেন ব্লেক চিজম ছেট বনাম। আৰু দুকা বুলি বগা বেহাৰেৰে মাটন মানে ফিছ মাটন কষা বনাই আছোঁ। আৰু তিলেৰে বনাম চিকেন আৰু চিকেন ৰ'ষ্টটো কৰিম, তন্দুৰী নহয় দেই, ৰ'ষ্টেড চিকেন। আজি উৰুকা বুলি আৰু এই আৰু কেনে আপোনালোকৰ কেনে উৰুকা কেনে চলছি? ভিডিঅ' চিডিঅ' বা আপুনি কমেণ্টত জনাব বা ভিডিঅ' দেখাব বা পষ্ট শ্বেয়াৰ কৰিব। অভিয়াছলি বহুতেতো ষ্টেটাছটো দিবই, তো মোৰ তাততো চবৰে নাম্বাৰ ছেভ নাই, সেইকাৰণে কমেণ্টত জনালে ভাল পাম। ভোগালীৰ শুভেচ্ছা থাকিল সকলোকে। আৰু তথাপিতো এই ভোগালীৰ দিনতো কাৰোবাৰতো নিশ্চয় বেয়া দিন চলি আছে, তো তেওঁলোকৰ কাৰণে আশীৰ্বাদ জনাইছোঁ ঈশ্বৰৰ আগত, যাতে তেওঁলোকে অহাবাৰ ভোগালী এনেদৰে আমাৰ লগত পালন কৰিব পাৰে। আৰু ঈশ্বৰক ধন্যবাদ জনাইছোঁ আজি আমাক ইমানখিনি হেল্ডি ৰখাৰ বাবে, ইমানখিনি ফিট ৰখাৰ বাবে, বা এইখিনি লাইভেল বা এইখিনি সামৰ্থ্যতা দিয়াৰ বাবে, যাতে আমি ভোগালীটো সাধাৰণভাৱে হ'লেও উদযাপন কৰিব পাৰিছোঁ। তো বলক কণ্টিনিউ কৰোঁ, কি কি বনাইছোঁ দেখাওঁ। আজিৰ এই আৰু কি কৰিব আৰু, ভোগালীৰ বা উৰুকাৰ ব্লগ থাকিব, বেলেগ কি একো নাথাকে, এই থাকে। মাটন কষা প্ৰায় হওঁ হৈছে, দেখাত ভাল লাগিছেনে নাই, খাই বা কেনেকুৱা লাগে নাজানো, মা আৰু ভাইটি সুধিম। মই যদি ভাল বুলি কওঁ, বেয়া হ'লেও হয় নহয়। আহক এতিয়া ফ্ৰিজত যাওঁ। এইবিলাক প্ৰায় 1 ঘণ্টা ধৰি আমি মেৰিনেট কৰি থৈ দিয়া চিকেন। এতিয়া ইয়াতে আমি এড কৰিম ব্ৰইলাৰ পেষ্ট, সেইটোও কৈ দিয়া, ব্ৰইলাৰ কৈছোঁ তেতিয়া। এয়া 1 teaspoon গাৰ্লিক, 1 teaspoon জিঞ্জাৰ, 1 teaspoon চিলি পেষ্ট, জলকীয়াৰ পেষ্ট কৰি থৈ দিয়া। এইখিনি ৰেডি। এতিয়া আমি ইয়াক আৰু এবাৰ সানি ল'ম। ধুনীয়াকৈ সানি লোৱাৰ পিছত আমি ইয়াত এড কৰিম চল্ট, নিমখ। এক মিনিট, মটৰ গাড়ী না 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 না। তো আমাৰ এয়া হৈ আছে অভেনত চিকেন ৰ'ষ্টেড চিকেন আমাৰ হৈ আছে, অলমষ্ট ডান। আৰু আমি আহক এতিয়া আমি চিকেনখন ষ্টাৰ্ট কৰি দিওঁ। তাৰপিছত আমি দিম কিউমিন চিড 1 চামুচ, মানে জিৰাখিনি ফ্ৰাই হৈ থাকোঁতে 4টা পিঁয়াজ কাটিছিলোঁ ডাঙৰ চাইজ, দিয়ে দিলোঁ। আধা কেজিমান ৰ'ষ্ট কৰিম। তো অলমষ্ট 5 পোৱা মানে 1250 grams মান চিকেন বনাম, এইখিনি কাৰণে চাফিচিয়েণ্ট।
এয়া আমাৰ হৈ আছে বগা সৰিয়হৰে মাছ। প্ৰথম আমি তেল গৰম হোৱাৰ লগে লগে সৰিয়হ দি দিছোঁ। ফাৰ্ষ্ট সৰিয়হখিনি অকণমান ফ্ৰাই কৰি তাতে টমেটো পিউৰি দি দিছোঁ, মানে বিলাহীটো পূৰা পেষ্ট কৰি দি দিছোঁ। তাৰপিছত তাতে আদা নহৰু দি ফ্ৰাই কৰিছোঁ। তাৰ উপৰি এতিয়া অকণমান পানী দি অকণমান বইল কৰিছোঁ। যেতিয়া ভালকৈ বইল হ'ব তাত মাছ দিম আৰু নিমখ দিম, বাছ। আদা নহৰু নিমখ অকণমান জিৰা দিলে দিব পাৰে। এইখিনি একদম নেচাৰেল ষ্টাইলত হ'ব এইটো। ৰন্ধা আদা মেন আমাৰ এতিয়া ফ্ৰাই হোৱাৰ লগে লগে আমি ইয়াতে চিকেন এড কৰি দিম ইমিডিয়েটলি। চিকেন এড কৰি দি আমি 10 মিনিটমান ফ্ৰাই কৰিম। তাৰপিছত ফ্ৰাই কৰি উঠিহে আমি তাত দিম হালধি, তাৰপিছত নিমখ, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, মিট মছলা সেইখিনি দিম। দি লাষ্টত গৰম মছলা দিম আৰু যিটো মেইন বস্তু তিলেৰে বনাম বুলি কৈছোঁ সেইটো লাষ্টত দিম। 10 মিনিটমান 5 মিনিটমান আগত দিম হোৱাৰ। বাৰু এতিয়ালৈকে এইখিনি তো অলমষ্ট আমাৰ ভাজা হৈছে। অকণমান নিমখ দিলোঁ। এতিয়া দিবৰ টাইম হৈছে নহৰু, জলকীয়া আৰু আদাৰ পেষ্ট, জিঞ্জাৰ গাৰ্লিক এণ্ড চিলি পেষ্ট এট দ্য ছেম টাইম। মই কোনো প্ৰফেশ্যনেল কুক নহয়, বিহু বুলি এটা ব্লগ দি আছোঁ, তো একদম প্ৰপাৰ নহ'ব পাৰে, বাট মই সেনেকৈ খাই ভাল পাওঁ। বনাবলৈ এটা চখ আছে, তো সেইকাৰণে সেনেকৈ বনাওঁ। তো এতিয়া এইখিনি মই অকণমান মিক্স কৰি দিম, ফুল হিটত দিম, দি মিক্স কৰিম। এতিয়া আলু দিম আমি, ইমান নিদিওঁ। আলু একচুৱেলি নিদিয়ে, বাট অসমীয়া ষ্টাইল তাতে আৰু ভোগালী বিহু, তো এইখিনি হ'ব। এইখিনি বেছি হৈ গৈছে, মই নিদিওঁ আৰু এইখিনি। চ' আমাৰ অলমষ্ট ফ্ৰাই হওঁ অৱস্থা, এতিয়া আমি তিলখিনি দি দিম। ইয়াতে মই 100 গ্ৰাম তিল লৈছিলোঁ, পূৰা জুখি অকণমান সময় তিয়াই থৈ দিছোঁ, ভালকৈ ধুই লৈ উঠি গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া আমি এইখিনি ধুনীয়াকৈ ইয়াতে মিক্স কৰি দিম। এতিয়া তেল বহুত উঠিছে দেখিছে, আমি তিল দি দিলোঁ দেখিলেই। এতিয়া আমাৰ হ'ব অলমষ্ট। আৰু মাছৰ আঞ্জাখন চাওকচোন কি ধুনীয়া দেখা আছে। খাই বা কেনেকুৱা লাগে নাজানো। ঠিক তেনেদৰে মটনখন আজি আমাৰ আইটেম। আৰু এয়া তিলেৰে চিকেন সহ অৱস্থা 10 মিনিটমানত হৈ যাব। এয়া বনাইছিলোঁ সৰিয়হৰে মাছ, এয়া মাটন কাঁচা, আৰু এটা বস্তু আছে দেখাই আছোঁ, 1 মিনিট। এয়া আমাৰ ৰষ্টেড চিকেন অলৰেডি ৰেডি, জাষ্ট খাবহে বাকী আৰু। দিয়ক সকলোকে বিহুৰ শুভেচ্ছা থাকিলে।